নমস্কাৰ। গুৱাহাটী মহানগৰ বুলিলেনো আপোনালোকৰ মনলৈ কি ভাৱ আহে? সুউচ্চ অট্টালিকা, তীব্ৰ যান-জঁট, পথৰ ওপৰত উৰণীয়া সেতু, এক যন্ত্ৰণাময় পৰিৱেশ, নহয় জানো? কিন্তু এই গুৱাহাটী মহানগৰৰ মাজমজিয়াতে আছে এক অঞ্চল, এক শান্তিৰ অঞ্চল। গুৱাহাটীৰ মাজমজিয়াত আছে নীলাচল পাহাৰ, মা কামাখ্যা মন্দিৰ। এই মা কামাখ্যা মন্দিৰৰ নামনিতে অৱস্থিত কালীপুৰ অঞ্চলত আছে এখন আশ্ৰম, নাম ভৈৰৱী আশ্ৰম। এই ভৈৰৱী আশ্ৰমখনতনো কি আছে? এইখননো কেতিয়া অৱস্থিত হৈছিল? কেনেকৈনো এইখন পৰিচালিত হয়? আৰু কিমান শান্ত সৌম্য এই আশ্ৰম গুৱাহাটী মহানগৰীৰ মাজমজিয়াত? আহকচোন আমি অলপ জানিবলৈ চেষ্টা কৰোঁ। আহক আমি আগুৱাই যাওঁ আশ্ৰমখনৰ ভিতৰ ভাগলৈ। কিছু চিৰি বগাই আমি আহি উপস্থিত হ'লোহি এয়া ভৈৰৱী আশ্ৰম। এয়া চাওক, ইপিনে এয়া ভৈৰৱী আশ্ৰমৰ এয়া মন্দিৰ। কিছু উঠিব লাগে, অলপ ভাগৰো লাগে, কাৰণ অভ্যাস আমাৰ নাথাকে ইমান। কিন্তু তথাপিও খুব মনোমোহা এক অঞ্চল, খুব শান্ত সৌম্য এক অঞ্চল। তীব্ৰ যান-জঁটৰ যন্ত্ৰণা ইয়াত নাই।
এয়া এইটো গুৰুমাৰ ৰুম। গুৰুমা ইয়াতে বাস কৰিছিলে, এইটো ৰুমতে আছিলে তেওঁ যেতিয়াৰ পৰা। এইখন গুৰুমাৰ বিচনা, গুৰুমাৰ ফটো ইয়াতে দি থোৱা আছে। গুৰুমাৰ এইটো ৰুমতে আছিলে, ইয়াতে তেওঁৰ বস্তু বাহানিবোৰ আছে এতিয়াও, কাঁহী বাতি হেৰি আমি দেখুৱাব চেষ্টা কৰিম যিমানখিনি পাৰোঁ। সকলো এইখিনি সম্পত্তি গুৰুমাৰে আছিল। এইখিনি এনেকৈ ইয়াতে এৰি থৈ গৈছে। গুৰুমাৰ এয়া আলমিৰা। এই ৰুমটো, গুৰুমাৰ এই ৰুমটো এনেদৰেই এওঁলোকে সংৰক্ষণ কৰি ৰাখিছে। খুব কষ্ট হয় তেওঁলোকৰ, তথাপিও তেওঁলোকে খুব হেৰিত ৰাখিছে। গতিকে আমি যিমানখিনি পাৰোঁ দৰ্শকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। এয়া গুৰুমাৰ ৰুমৰ লগতে গুৰুমাৰ ৰুমৰ লগতে এয়া গুৰুমাৰ এইটো মন্দিৰ সাজি থকা আমি পৰিলক্ষিত হৈছে। এইটো গুৰুমাৰ মন্দিৰ। এইটো আপোনাৰ যজ্ঞ হয়, এইটো সদায় হোম যজ্ঞ হয়, নিত হোম যজ্ঞ হয় বুলি আমাক পূজাৰীজনে জানিবলৈ দিছে। এইটো মন্দিৰ। এইজন আমাৰ পূজাৰী এই আশ্ৰমৰ এই মন্দিৰটোৰ। আপুনি কেতিয়াৰ পৰা আছে ইয়াতে? মই 81ৰ পৰা পাৰ্মানেণ্ট 81ৰ পৰা আছে। এই মন্দিৰটোৰ বিষয়ে আপুনি কি ক'ব? এই মন্দিৰটো আমাৰ 71ৰ আগতে স্থাপিত হৈছে। তাতে আমাৰ গুৰুমা আছিল, তেখেতে এজনী গুৰু ৰাখিছিল। এই গুৰুজনী আমাৰ এটা সংস্কৃত টোল স্কুল এখন আছে, এই স্কুলৰ তলত এটা খেৰীঘৰ আছিল। এই খেৰীঘৰত বহুদিন থাকিলে তেখেতে, আৰু তেখেতে কলিকতাৰ পৰা আহিছিল। আহি ইয়াতে হাজাৰ হাজাৰ মানুহ আহিছিল। আহি ইয়াতে হোম যজ্ঞ কৰি ইয়াতে খেৰীঘৰৰে আমাৰ স্থাপিত কৰিছে আমাৰ গুৰুমা মা চনন্দ ময়গিৰি। আৰু তেখেতে আমি যেতিয়া আহোঁ, কেতিয়াবা আমি আহি থকাতে তেওঁ আমাক বহুত মৰম স্নেহ কৰি ইয়াতে ৰাখিছিল আজিলৈকে। আপুনি কিবা এটা মন্ত্ৰ উচ্চাৰণ কৰি বা ৰাইজক আশীৰ্বাদ এটা দিয়কচোন এই মন্দিৰৰ পৰাই সমূহ ৰাইজক। আমি নম বিষ্ণুচু সৰ্বমংগল মংগল শিৱে গৌৰী নাৰায়ণী নমস্তে নম নিত্যাং কল্যাণ কৃষ্ণাই গোবিন্দাই নমঃ। আজি এই মন্দিৰত সেৱা সেৱিকা সকলোৱে মনৰ কামনা সিদ্ধি কৰি যি বুলি কিবা সেৱা লৈছে সেই বুলি গোবিন্দাই ৰক্ষা কৰিব। জয় শ্ৰীকৃষ্ণ পদস্মন্তি হৰিবল আৰু একবাৰ হৰি। এয়া গুৰুমাৰ বাহিৰত বহি বিশ্ৰাম কৰে। যেতিয়া আপুনি খাই বৈ গুৰুমাই জিৰণি ল'ব বিচাৰে, বাহিৰত এনেকৈ বিশ্ৰাম কৰিছিল। এইখন গুৰুমাক সেনেকৈয়ে ৰাখি থৈ দিছে, সংৰক্ষণ এওঁলোকে কৰিছে। আৰু আমাৰ মাজত আছে এই ভৈৰৱী আশ্ৰমৰ কাৰ্যকৰ্তা। তেওঁলোকৰ পৰা আমি দুআষাৰ জানিবলৈ চেষ্টা কৰিম এই আশ্ৰমখনৰ বিষয়ে। আপুনি এই আশ্ৰমখনৰ বিষয়ে আপোনাৰ পৰিচয়টো দাঙি ধৰি আমাক জনাব নেকি? মই এই আশ্ৰমৰ কাৰ্যকৰ্তা আৰু মোৰ নাম চন্দন দেৱনাথ। মই আজি সৰুৰে পৰা এই আশ্ৰমৰ লগত জড়িত হৈ আছোঁ। তাৰ আগতে মোৰ দেউতা আহিছে, মা আহিছে। আমি গোটেই পৰিয়ালটোৱে এইটো আশ্ৰমৰ লগতে জড়িত। আমি জনামতে এই আশ্ৰমখন স্থাপিত হৈছে 1957ত। গুৰুমাই ইয়াতে আশ্ৰমটো মাঘী পূৰ্ণিমাৰ দিনা স্থাপিত কৰিছিল। তাৰ পিছৰ পৰাই আশ্ৰমটো লাহে 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 চলি আছে। বৰ্তমানো এই অৱস্থাতে আছে। ইয়াতে গোশালা আছে, সংস্কৃত টোল আছে, আৰু বিভিন্ন ঘৰত সামাজিক কাম কাজ হয়। আৰু আমাৰ আশ্ৰমত বছৰত 4-5টা উৎসৱ পালন কৰা হয়। মা আপোনাৰ ভোলানন্দগিৰি মহাৰাজৰ দীক্ষিত। তেওঁৰ যিটো গুৰুমা গুৰুদেৱৰ জন্মতিথি ইয়াতে পালন কৰা হয়, তিৰোধান তিথি, মৃত্যু দিৱস ইয়াতে পালন কৰা হয়, দুৰ্গা পূজা পালন কৰা হয়, শিৱৰাত্ৰি পালন কৰা হয়, তেওঁৰ মাঘী পূৰ্ণিমাৰ উৎসৱটো পালন কৰা হয়। মোটামুটি 6-7টা ইয়াতে উৎসৱ পালন কৰা হয়। বিজয়া দশমীটোও ভালকৈ পালন কৰা হয়। এই কৰি ধৰক আমি সকলোৱে মিলি এইটো চলাই আছোঁ আৰু এতিয়ালৈকে, আৰু বৰ্তমান এই স্থিতিতে আছে। আৰু আপোনালোকৰ মাধ্যমত মই সমূহ ৰাইজক
অনুৰোধ কৰিছোঁ তেওঁলোকে যেন আহে আশ্ৰমত আহি চাই যায়, আশ্ৰমত আহি ফুৰি যায়। খুব সুন্দৰ পৰিৱেশত আছে, একেবাৰে চিটিৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ বাহুবলীৰ কাষতে খুব সুন্দৰ পৰিৱেশ। আপোনালোকে সকলোৱে আহক, আহি আশ্ৰমটো ঘূৰি যাওক এবাৰ। এইখিনি মোৰ বক্তব্য। প্ৰতিদিনে ইয়াতে মানুহৰ সমাগম হয় নেকি? মানুহ আহে নেকি পূজা অৰ্চনা কৰিব বা কিবা হেৰি কাৰণে? আহি থাকে ধূপ চাকি জ্বলাই সেৱা কৰে, ঘূৰি ফুৰি যায়, ভাল লাগে এইবিলাক। আমাৰ মাজত আৰু এজন কাৰ্যকৰ্তা আছে, তেওঁৰ পৰা আমি জানিবলৈ বিচাৰিম এই আশ্ৰমখনৰ বিষয়ে, কেতিয়া কেনেকৈ পৰিচালনা হয়, কেনেকৈ এইখন চলি আছে। আপুনি আপোনাৰ পৰিচয়টো দাঙি ধৰি আমাক জনাব নেকি আশ্ৰমখনৰ বিষয়ে? আমার নাম হল শ্রী বিশ্বনাথ রায়। এই আশ্রমের লগত আমি সৰুৰ পৰাই জড়িত। সৰুৰ পৰা মানে আমাৰ মা দেউতা আছিল, মা দেউতা ইয়াৰ শিষ্য আছিল। এই থ্ৰুত আমিও এই আশ্ৰমৰ লগত জড়িত সৰুৰ পৰাই, একদম জন্মৰ পৰাই ক'ব পাৰে। আৰু সৰুৰ পৰা মানে আশ্ৰম পৰিচালনা মানে চবেই মিলি কেনে কৰোঁ, চবেই আছে ইয়াতে, কোনো আমাৰ নাই, চবেই আহিব পাৰে, চবেই মিলি কেনে বছৰত 5টা উৎসৱ পালন কৰোঁ। আৰু আমাৰ গুৰুমা যে আছিল, গুৰুমা তাৰমানে অত্যন্ত ধাৰ্মিক আৰু আছিল। মাৰ তাত যোনে আহে খালী হাতত নাযায়, এতিয়ালৈ আমাৰ বিশ্বাস। মাৰ হাতত কোনোবাই আহি কাৰণে সেৱা কৰিলে খালী হাতত নাযায়। যিকোনো প্ৰব্লেম ধৰক মাৰ হাতত সেৱা কৰিলে ক'লে কৰি যায়। মা তাৰমানে শক্তি পূজা কৰিছিল। আচ্ছা, শক্তি পূজা কৰিছিল ইয়াতে। আমাৰতো ঝুনিখন দেখা পাইছে, মা নিজে হাতে স্থাপন কৰা, ইয়াতেই যজ্ঞটো কৰিছিল ঝুনিটো। আৰু আমাৰ এইখিনিত মা যেতিয়া আছিল তেতিয়া একচালিৰ ঘৰ বনাই কেনে মায়ে কৰিছিল, পূজা পাঠ কৰিছিল। আৰু এতিয়া আমি যেনেকৈ চবেই মিলাই কেনে এতিয়া আশ্ৰমত চলাই আছোঁ। মানে সেইটো পৰিচালনাটো কেনেকৈ হৈ আছে? ফাণ্ড ক'ৰ পৰা আহিছে, কেনেকৈ? ফাণ্ড মানে আমাৰ বিশেষ নাই, ধৰক আমি নিজে নিজেই কৰি আছোঁ। এতিয়া চৰকাৰী কোনো ফাণ্ড এতিয়া অহা নাই। ধৰক যোনে যিয়ে কৰে মাৰ সেৱা কৰি কেনে কৰি আছে, আমি নিজে নিজে কৰি আছোঁ। আমাৰ ইয়াতে চৰকাৰী এতিয়ালৈ কোনো ফাণ্ড অহা নাই। আপোনালোকে বিচাৰিছেনে নাই? বিচাৰিছোঁ মানে বিচৰাও নাই, কৰা নাই। এইটো অনাৰেৰিয়ে আপোনালোকে কৰি আছে? ভক্ত শিক্ষক যিমান আছে আমালোকে নিজে নিজে আৰু কৰি আছোঁ আৰু এইবিলাক। চৰকাৰী এতিয়ালৈ কোনো ফাণ্ড কৰা নাই। আৰু উৎসৱ কি কি কেতিয়া কেতিয়া পালন কৰা হয়? উৎসৱ আমাৰ বছৰত 4টা উৎসৱ আৰু দুৰ্গা পূজা পালন কৰা হয়। যেনে মাঘী পূৰ্ণিমাৰ মাৰ প্ৰতিষ্ঠা, মন্দিৰ প্ৰতিষ্ঠা দিৱস, জন্ম তিথি পালন কৰা হয়। গণেশ চতুৰ্দশী হ'ল আপোনাৰ মাৰ তিৰোধাম তিথি। এইফালে ভোলাগিৰি তিৰোধাম তিথি পালন কৰা হয় আপোনাৰ বৈশাখ মাহত। তাৰপিছত আপোনাৰ আষাঢ়ৰ পূৰ্ণিমা, যিটো গুৰু পূৰ্ণিমা, সেইটো উৎসৱ পালন কৰা হয়। ইয়াৰ বাহিৰত দুৰ্গা পূজা, বিজয়া দশমী এইবিলাক কৰা হয়। কালী পূজাৰ টাইমত আমাৰ হোম কৰা হয়। কালী পূজা, শিৱৰাত্ৰি কৰা হয়। নিত্য পূজাটো ডেইলি নিত্য পূজাটো কৰা হয়। আৰু পূজা পাৰ্বণ বা যেতিয়া উৎসৱ হয় তেতিয়া মানুহৰ সমাগমটো বহুত হয় কিজানি? মোটামুটি আপোনাৰ 1000ৰ পৰা 1200-1500 মানুহ হৈ যায়। আমাৰ ইয়াতে মানুহ ঢেৰ মানুহ হয়। তেতিয়া পৰিচালনা কৰাততো অসুবিধা একো নাহে? পৰিচালনা আমাৰ মাই চলাই আছে, চবেই মিলি কেনে কৰি আছে। প্ৰসাদ মাত্ৰ চবেই পায়। ঠিকে আছে। ইয়াত আমিও এতিয়া আহিলোঁ, আমি আহিও আপোনালোকৰ চেনেলৰ জৰিয়তে অসমবাসী আৰু আমাৰ যিমান গুৰু ভাই বহিনী আছে তেওঁলোকক আহ্বান কৰি আছোঁ যে যাতে আমাৰলোকৰ আহি কেনে সহযোগিতা কৰে। আৰু যিমান আছে, যেনে আমাৰ লোকৰ গুৰুমাৰ শিষ্য আছে, ভোলাগিৰিৰ যিবিলাক শিষ্য আছে, আমাৰলোকৰ যিটো ভোলাগিৰি গুৱাহাটীত শিষ্য আছে, তেওঁলোককো আহ্বান কৰি আছোঁ যে আমাৰ লোকৰ লগত আহক, আহি কেনে সহযোগিতা কৰি কেনে একলগতে আমি পৰিচালনা কৰোঁ। ভোলাগিৰিৰ যেনে যিমান শিষ্য আছে আহি কেনে একলগতে হৈ কেনে, ভোলাগিৰিৰো আশ্ৰম, গুৰুমাৰো আশ্ৰম। গুৰুমাৰ গুৰুদেৱ হ'ল ভোলাগিৰি। আমি চবকে আহ্বান কৰি আছোঁ, আহক আপোনালোকে। তাকেই এক খুব শান্তিৰ পৰিৱেশ, ইমান ধুনীয়া ব্ৰহ্মপুত্ৰ নদ। এইখন নদী নহয়, নদ। এইটো পৃথিৱীৰ ভিতৰতে বা ভাৰতৰ ভিতৰতে হ'ব নেকি একমাত্ৰ মেল ৰিভাৰ। এয়া ব্ৰহ্মপুত্ৰ নদ। এই আমাৰ কেমেৰা পাৰ্চনক দেখাব বিচাৰিছোঁ, এয়া দেখাই দিয়ক। আমাৰ আশ্ৰমৰ লগতে এয়া বৈ আছে, পানী বৈ আছে ব্ৰহ্মপুত্ৰ নদ। নদৰ লগতে লাগি আছে এইখন আশ্ৰম, ভৈৰৱী আশ্ৰম। গতিকে খুব শান্তিৰ পৰিৱেশ, খুব ভাল লাগে ইয়াতে আহি। গতিকে আমিও অনুৰোধ জনাম সকলো জনসাধাৰণক, আহক, আহি এই আশ্ৰমখন
চলাই নিয়াত আৰু আগুৱাই নিয়াত যাতে কিছু পৰিমাণে সুবিধা কৰি দিব পাৰে সকলোকে। এয়া মাৰ সমাধি ইয়াতেই আছে, একেলগে আশ্ৰমখনতে আছে। আহক আমি দেখুৱাবলৈ চেষ্টা কৰিম। এয়া মাৰ সমাধিস্থল, এয়া মাৰ সমাধিস্থল। ইয়াতে গোটেইখিনি লিখাই আছে। শ্ৰী শ্ৰী মা সদানন্দময়ী গিৰি, আৱিৰ্ভাৱ তিথি মাঘী পূৰ্ণিমা, তিৰুভাৱ তিথি গণেশ চতুৰ্থী, তিৰুভাৱ 2/9/1981। এয়া লিখাই আছে। এয়া মাৰ সমাধিস্থল, ওপৰত মাৰ এয়া ফটো আছে, আসন দেখাই থকাই হৈছে। আৰু ইয়াত একেলগে আছে যজ্ঞ কৰাৰ হোমকুণ্ড ইয়াতে আছে। মই কেমেৰা পাৰ্চনক অলপ আগুৱাই আহিবলৈ চেষ্টা কৰক। এয়া হোমকুণ্ড মাৰ। এয়া বন্তি জ্বলিয়ে আছে, এই বন্তি নিতৌ জ্বলি থাকে ইয়াতে। এয়া আমাৰ সমাধি, মাক ইয়াতে সমাধিস্থ কৰা হৈছিল। কাৰণ মা জীৱন্ত হৈ আছে, মাক আমি জীৱন্ত ৰূপতে ইয়াতে পাইছোঁ। এয়া খুব সুন্দৰ পৰিৱেশ। এয়া মোৰ বাওঁপিনে আছে এইখন নীলাচল পাহাৰ, কামাখ্যা মা মন্দিৰ এইখন পাহাৰতে অৱস্থিত। এই মন্দিৰৰ এই পাদদেশত মাজত কোলাত বহি আছে এয়া ভৈৰৱী মা। আৰু তাৰ ইপিনে আছে ব্ৰহ্মপুত্ৰ নদ, যিটো আমাৰ পিতৃস্বৰূপ নদ। মাজতে আছে এইখন আশ্ৰম ভৈৰৱী মা। কিমান সুন্দৰ পৰিৱেশ, কিমান সুন্দৰ স্থলত অৱস্থিত, কিমান শান্ত সৌম্য এক পৰিৱেশ। ইয়াৰ পৰা অকণমান আগুৱাই গ'লে আমি গোশালা, গো পালন কৰা হয়, এইখন আমি দেখুৱাবলৈ চেষ্টা কৰিম। এয়া বাহিৰত বান্ধিয়ে থৈ দিয়া আছে দুটি কণমানি চেউৰী পোৱালি। ইয়াতেও আছে, এইটো এটা। ইয়াতে এয়া আমি গোশালা সোমাই আহিলোঁ। এয়া চাওক, ইয়াতে গো পালন কৰা হয় এইখন আশ্ৰমৰ। এই গোশালাখন আপুনি পৰিচৰ্যা কৰি আছে। আপোনাৰ নাম? মৃদুল বড়ো। আপুনি কেনেধৰণে এইখন পৰিচালনা কৰে, ৰাতিপুৱাৰ পৰা কেনেকৈ কাৰ্য চলাই আপোনাক জনাওকচোন। এনেকৈ চলাওঁ মানে ধৰি লওক, ৰাতিপুৱা গোহালি চাফ কৰোঁ, চাফ কৰি আপোনাৰ 4টাতে আমি গাই খীৰাইছোঁ। 4টাতে গাই খীৰাই মই গুচি যাওঁ গাখীৰ লৈ কিনে। গাখীৰ মোটামুটি 20-22 লিটাৰ হয়। এয়াই আৰু ইটো গোহালিটো আছে অলপ গৰু। এনেকৈ আমি 4-5জনে চলাওঁ। ধান কি ধানহে আপোনাক খেৰ দানা আপোনালোকে দিয়ে? দানা দিওঁ, আমাৰ ধৰি লওক পুৰবী দানা খোৱা, চাপৰ থাকে আৰু এনেকৈ কিবাকিবি এনেকৈ দিওঁ আৰু অলপ। গাখীৰ কিমান ওলায় বুলি কৈছে এতিয়া? গাখীৰ আপোনাৰ 20-22 লিটাৰ ওলায়। এইটো আপুনি ক'ত মানে বিক্ৰী কৰে বা ক'ত কেনেকৈ হেৰি কৰে? ফাটাশিল বিষ্ণুপুৰ, আকৌ আপোনাৰ ফেঞ্চি বজাৰ যায়। নিব আহেনে আপোনালোকে? আমি নিজে যাওঁ চাইকেল লৈ কিনে। চাইকেলত ৰাতিপুৱাই যায়? ৰাতিপুৱা গধূলি 2 টাইম ওলায়? 2 টাইম। 2 টাইম বুলি 22 লিটাৰ নে? ৰাতিপুৱা ওলায়।
আকৌ গধূলি আকৌ আপোনাৰ গধূলি ওলাই 12-13টা ওলায়। 12-13টা ওলায়। ইয়াতে কাম কৰি আপোনাৰ ধৰক কেনেকুৱা লাগি আছে? মনটো ভাল লাগে নে এই যে কাম কৰি আছে তেনেকুৱা মানে ধৰি লওক এই আশ্ৰমত? চলাই আছোঁ আৰু তেনেকৈ উপায়টো নাই, এনেকৈ পৰিয়াল চলাই আছোঁ। নহয় এই আশ্ৰমৰ পৰিৱেশত থাকি বোলো নাই ঠিকে লাগিছে, ভাল লাগে ইয়াতে। আমি এই আশ্ৰমত আহি উপস্থিত হোৱাৰ পিছত আমি লগ পাইছোঁ মনোজ কলিতাদেৱক। মনোজ কলিতাদেৱনো এই আশ্ৰমখনৰ লগত কেনেকৈ জড়িত আমি তেওঁৰ মুখেৰে আমি জানিব বিচাৰিম। মনোজ কলিতাদেৱ, আপুনি নিজে কওকচোন, আপুনি ইয়াৰ লগত কেনেকৈ জড়িত, কি ধৰণে আপুনি ইয়াতে মানে হেৰি কৰি আছে? নমস্কাৰ। পোনপ্ৰথমে মই অসম দাপোনক ধন্যবাদ জনাইছোঁ। আমাৰ এই যি ভৈৰৱী আশ্ৰমখনৰ কাৰণে পাব্লিচিটি কৰিব আহিছে তাৰ বাবে অসম দাপোনৰ সমূহ কাৰ্যকৰ্তাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে মই বিদ্যাভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰত পূৰ্ণকালীন কাৰ্যকৰ্তা। এই আশ্ৰমখনৰ লগত প্ৰায় মই 15 বছৰ ধৰি জড়িত হৈ আছোঁ। আৰু এই ভৈৰৱী আশ্ৰমৰ মানে এটা ট্ৰাষ্টি আছে, আনন্দ নিকেতন ট্ৰাষ্ট। সেই আনন্দ নিকেতন ট্ৰাষ্টত 9জনীয়া এখন কমিটি আছে। আৰু সেই 9জনীয়া কমিটিখনত আমাৰ বিদ্যাভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ সহ সংগঠন মন্ত্ৰী ডক্টৰ পৱন তিৱাৰী আৰু আমাৰ বিদ্যাভাৰতী জনজাতি শিক্ষা সমিতিৰ সম্পাদক এই মাননীয় সদাদত্ত দেৱ এই ট্ৰাষ্টৰ ট্ৰাষ্টি ইনচাৰ্জ হিচাপে আছে। আৰু বাকী 7জন আমাৰ ইয়াতে ট্ৰাষ্টি মেম্বাৰ হিচাপে আছে। তাৰে মই ইয়াৰে সেই যিটো প্ৰকল্প আনন্দ নিকেতন ট্ৰাষ্টৰ সেই প্ৰকল্প প্ৰমুখৰ দায়িত্বত আছোঁ। আৰু ইয়াতে আমাৰ যিটো ভৈৰৱী আশ্ৰম, সেই ভৈৰৱী আশ্ৰমৰ যিটো ট্ৰাষ্ট, সেই ট্ৰাষ্টৰ যিখিনি কাম চোৱা চিতা কৰি আছে বৰ্তমান বিদ্যাভাৰতীৰ ফালৰ পৰাই কামখিনি কৰি আছে। আৰু সেই বিদ্যাভাৰতীৰ যিখিনি আমাৰ কাৰ্যকৰ্তা ইয়াতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। কিন্তু আমাৰ বিদ্যাভাৰতীৰ বেনাৰত আমি কোনো ধৰণৰ কাম কৰা নাই। বিদ্যাভাৰতী আমাৰ ছ'চিয়েল অৰ্গেনাইজেশ্যন এটা, আৰু সেয়েহে এই যিখন ভৈৰৱী আশ্ৰমখন সকলোৰে, সেইবাবে আমি সেই ভৈৰৱী আশ্ৰমত আমাৰ বিদ্যাভাৰতীৰ ফালৰ পৰা আমি কামবিলাক কৰি আছোঁ। এতিয়া আমাৰ প্ৰথম প্লেন আছে ইয়াতে বিদ্যাভাৰতীৰ এটা মানে ইয়াতে গেষ্ট হাউচ এটা বনোৱাৰ কথা, আৰু সংস্কৃত ইউনিভাৰ্চিটি এখন বনোৱাৰ কাৰণে আমি প্লেন কৰি আছোঁ। আৰু আমাৰ ইয়াতে যিটো উৎসৱ হয়, ইয়াতে 4-5টা উৎসৱ হয়। উৎসৱত আমাৰ বহুত মানুহেই ইয়াতে আহে আৰু আমাৰ বিদ্যাভাৰতী কাৰ্যকৰ্তাসকল জড়িত হৈ আছে। আপুনি যেতিয়াৰ পৰা ইয়াতে এই সংস্থাটোৰ লগত জড়িত হৈছে, এই আশ্ৰমৰ লগত জড়িত হৈ আপুনি কেনেকুৱা অনুভৱ কৰিছে বা আপুনি কেনেকুৱা ধৰণে আপোনাৰ ফিলিংছ মানে ব্যক্ত কৰিব কওকচোন আমাক। আচলতে ফিলিংছ মানে কি, মই যেতিয়া ইয়াতে প্ৰথম আহিছিলোঁ আচলতে ইয়াৰ ৰাস্তাৰ কোনো ব্যৱস্থা নাছিলে। আৰু আমাৰ বিদ্যাভাৰতীৰ ফালৰ পৰা মোক দায়িত্ব দিলে যে আপুনি সেই প্ৰজেক্টটো চোৱা চিতা কৰিব লাগে। তেতিয়া মই ভাবিছিলোঁ আচলতে বিদ্যাভাৰতীয়ে মোক ক'ত পেলাই দিলে, ইয়াতে জংঘলৰ মাজত কোনো ধৰণৰ ৰাস্তাৰ ব্যৱস্থা নাছিলে। আৰু আমাৰ ইয়াতে 71ৰ এখন সংস্কৃত টোল আছে, ইয়াত দেখিলোঁ ষ্টুডেণ্ট এজনো নাই, কিন্তু টিচাৰবিলাক আছে। টিচাৰবিলাকে মোক যথেষ্ট সহযোগ কৰিছিলে। তাৰে পিছত আমাৰ বিজেপি চৰকাৰৰ দিনত আমি ৰাস্তাটোৰ কাৰণে এপ্লাই কৰিলোঁ। এপ্লাই কৰাৰ পিছত আমাৰ PW মিনিষ্টাৰ তেতিয়া পৰিমল শুক্লবৈদ্য ছাৰ আছিলে, তেখেতে একদম বৰ বঢ়িয়া ৰেছপন্স দি ৰাস্তাটো আমাক চেংচন কৰাই দিলে। তাৰে পিছত ৰাস্তাটো হ'ল এতিয়া বৰ জাকজমকতাই হৈছে। আৰু মোৰ নিজা এটা কথা হ'ল কি, এই আশ্ৰমখনত কিবা এটা আধ্যাত্মিক আছে। কাৰণ আজিলৈকে মই আশ্ৰমখনত যেতিয়াৰ পৰা জড়িত হৈ আছোঁ, মই কোনো ধৰণৰ বিপদত পৰা নাই। আৰু কিছুমান ধৰি লওক এই আশ্ৰমত কাম কৰাৰ সময়ত মই তলত বস্তুবিলাক পেলাওঁ, চিমেণ্টবিলাক পেলাওঁ, আনা মানুহ ক'ৰ পৰা আহিব, কি আহিব, সেইবিলাক চিন্তা কৰি থাকোঁতে ৰাতি মোৰ কেতিয়াবা টোপনি নাহে। লাষ্টত মই ভৈৰৱী মাক মনতে ভাবোঁ যে মা কিবা এটা কৰি দিয়া। নেক্সট দিনা মই আহি দেখাম লেবাৰ 3-4জন তাতে লেবাৰ হৈ আছে, যে কামখিনি আমি কৰিম। আৰু এই আশ্ৰমখনৰ লগত জড়িত হৈ মই নিজকে নিজে বহুত ধন্য মানিছোঁ। আৰু এতিয়াতো মই খুব ভাল লাগে ইয়াত আহি, আৰু মই ইয়াত আহি এতিয়া মোৰ ইয়াৰ পৰা যাবৰ ইচ্ছাই নাযায় আচলতে। আৰু আপোনালোকেতো বাকী পৰিৱেশ দেখিছেই, গতিকে পৰিৱেশ এইখিনিয়ে। আৰু এই ভৈৰৱী মাৰ ওচৰত যিয়ে মানে মূৰ দবাই নিজৰ কিবা এটা মনৰ কামনা কৰে, সেই কামনাটো সিদ্ধি হয়, বহুত কেইজনৰ পৰা মই পাইছোঁ। আৰু ইয়াতে আমাৰ যিবিলাক উৎসৱ হয়, উৎসৱতো প্ৰায় 1000জন মানুহে ইয়াত খোৱা বোৱা কৰে। কিন্তু আমি কোনো ধৰণৰ কাৰো ওচৰত পইচা বিচাৰি নাযাওঁ, ডনেশ্যন কাৰো ওচৰত বিচাৰি নাযাওঁ। ইয়াতে আহি তেওঁলোকে নিজে নিজে দিয়ে। আৰু আজিৰ তাৰিখলৈকে মানে কোনো ধৰণৰ খোৱা বস্তু নাটনি বা আমাৰ আৰ্থিক দিশত কোনো ধৰণৰ অভাৱ অনাটন পোৱা নাই।
গতিকে মই আপোনালোকৰ এই আছাম দাপোনৰ জৰিয়তে সকলো ৰাইজক এবাৰ মানে বিনম্ৰভাৱে নমস্কাৰ কৰি কৈছোঁ, আপোনালোকে আশ্ৰমখনলৈকে আহক। আৰু আমাৰ গুগলত মানে কালিপুৰ ভৈৰৱী আশ্ৰম মাৰিলে আমাৰ আশ্ৰমখনৰ ডিটেইলছটো ওলায়। তাতে মোৰ কণ্টেক্ট নাম্বাৰ দিয়া আছে, কোনোবা যদি আহিব বিচাৰে সেই কণ্টেক্টত ফোন কৰি আহিলে মই সুখী হ'ম। অসম দাপোন চেনেলে আপোনালোকৰ মাজৰ পৰা বিদায় ল'ব ওলাইছোঁ। এই বিদায়খনত আপুনি কি ক'ব? পোনপ্ৰথমে মই অসম দাপোন ইয়াত অহাৰ বাবে ধন্যবাদ দিছোঁ। আপোনালোকে বিদায় ল'লেও আমাৰ আশ্ৰমৰ পৰা আপোনালোক কোনোদিনে বিদায় দিয়া নহ'ব। গতিকে আপোনালোকৰ সহায় সহযোগিতা আমাক সদায় লাগিব। এই আশ্ৰমখনত মোৰ যিমান দায়িত্ব আছে আপোনালোকৰ তাতকৈ বহুত গুণে বেছি আছে। গতিকে আপোনালোকে জনসাধাৰণৰ মাজত পাব্লিচিটিটো কৰি এই আশ্ৰমখন কেনেকৈ ভাল হয় আপোনালোকে সহায় সহযোগ কৰক, তাকে মই কামনা কৰিছোঁ। ধন্যবাদ। আমাক পুনৰ লগ পাবলৈ অসম দাপোন ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো বজাওক।